हेलो नमस्कार मैं शिखा पुनर्बार आपनालोকক मोर चेनेलলৈ स्वागतम जनाइछु। আজি মই বনাব লৈছো প্লাম জেম। বহুত সহজ এই ৰেচিপিটো, মাত্ৰ দুটা বস্তুৰে বনাব পাৰিব। তেতিয়াহলে বলক আজি ৰেচিপিটো আৰম্ভ কৰো। ইয়া মই 250 গ্ৰামছ মানে 250 গ্ৰাম প্লাম লৈছো। প্লামখিনি মই ধুনিয়াকৈ সৰু সৰুকে গুটিটো এৰুৱাই মই ধুনিয়াকৈ ইয়াক কাটি লৈছো আৰু এনেকৈ মই গুটিখিনি প্লাম কাটি লম। जैम बनाबर कारणे लागिब डांगर कापेरे एक कप चेनी और काटि लोৱা प्लामखिनि। एतिया मैं एटा चाह बनवा ससपेन लैसु। ससपेनटुत मैं प्लामखिनि दी लगते चेनीखिनि दी लैसु। जुइटु एके लो फ्लेमत राखिसु और चेनीखिनि गलाলৈকে मैं धुनियाকৈ लৰাই থাকিম। 2-3 মিনিট মানৰ পাছত এয়া চক মোৰ চেনিখিনি গলিবলৈ ধৰিছে। এনেকৈ মই লৰাই আছিলো, নহলে চেনিখিনি তলত লাগি ধৰিব পাৰে। আৰু ইয়াত মই কোনো ফুড কালাৰ ব্যৱহাৰ কৰা নাই। প্লামৰ যেহেতুকে মই স্কিনটো ৰাখি লৈছো, সেই কাৰণে ইয়াত কালাৰটো ধুনিয়াকৈ আহিছে। লাহে লাহে ইয়াৰ কালাৰটো আৰু ডাৰ্ক হ'ব আৰু পানীটো উলোৱাৰ কাৰণে মই এতিয়া এখন ঢাকন ব্যৱহাৰ কৰিম। এতিয়া মই ঢাকনখন দি দিম। লো ফ্লেমত ৰাখি ঢাকনখন দি 2 মিনিট ৰাখি দিম। এয়া দেখিছেনে ঢাকনখন অতৰাই দিয়াৰ পাছত ধুনিয়াকৈ উতল আহিছে আৰু কালাৰটো কিমান ধুনিয়া হৈছে আৰু প্লামটো ধুনিয়াকৈ সিজি গৈছে। এতিয়া ইয়াক মই অলপ ডাঠ হ'বলৈ ইয়াক অলপ সময়ৰ কাৰণে হাই ফ্লেম দি উতলাই থাকিম। প্ৰায় 2 মিনিট মানৰ পিছত এয়া মোৰ জেমখিনি ৰেডি হৈছে। মই এতিয়া বাটি এটাত অলপ উলিয়াই চাম। এইখিনি অলপ আঠাৰ নিচিনা হৈছে। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি পেলাই জেমখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিম। এয়া চক মোৰ জেম ৰেডি আৰু ইয়াৰ দেখিছেনে কালাৰটো কিমান ধুনিয়া হৈছে। আৰু এইখিনি এবছৰৰ কাৰণে আপোনালোকে এটা চিচাৰ বটলত ৰাখি থব পাৰে। আপোনালোকে প্লিজ ঘৰত ট্ৰাই কৰিব আৰু মোক জনাবচোন মোৰ ৰেচিপিবিলাক চাই কেনেকুৱা লাগে। আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ।